সকলোকে স্বাগতম জনাইছোঁ। আজি আমি চাম যোৰহাটৰ ৰাস্তাত ৰাতিপুৱা সময়ত কি হয়। ৰাতিপুৱা সময়ত যিহেতু এতিয়া বৰ্তমান লকডাউন হৈ আছে, ৰাতিপুৱা সময়ত কিমান মানুহ খোজকাঢ়িবলৈ আহে এইটো সময়ত, কিমান মানুহে চাইকেল চলাবলৈ আহে, যথেষ্ট কমেই হ'ব চাগে যিহেতু লকডাউনৰ কাৰণে। আৰু কি হয় চাম আজিৰ ভিডিঅ'টো। এডোখৰ ওচৰতে এটা গীৰ্জাঘৰ আছে। মই এতিয়া সেইখিনি পাইছোঁহি আহি। আৰু এই গীৰ্জাঘৰটোৰ এই ৱালত বহুত ভাল ভাল নীতি শিক্ষাৰ কথা লিখা আছে। আৰু ভগৱানৰ ওপৰত বিশ্বাস কৰাৰ ওপৰত কিছুমান কথা আছে, নিজৰ ওপৰত বিশ্বাস কৰাৰ ওপৰত কিছুমান কথা লিখা আছে। তেনেকুৱা ধৰণৰ বহুত ভাল ভাল কথা লিখা আছে। গড়আলি আহি পাইছোঁহি আৰু ইয়াৰ আগলৈ মই টাউনৰ ছাইডে গৈ থাকিম। এতিয়া মই আছোঁ ৰজাবাৰীত, আগলৈ গৈ তাত মানুহ একেবাৰেই কম দেখিবলৈ পাইছোঁ। কিন্তু নৰ্মেল দিনত বহুত মানুহ খোজকাঢ়িবলৈ আহে, বহুত মানুহ চাইকেল চলোৱা মানুহো বহুত থাকে, আৰু কিছুমান গাড়ী মটৰো থাকে, আৰু কিছুমান ষ্টেচনলৈ যোৱা, ষ্টেচনৰ পৰা অহা মানুহ, তেনেকুৱা টাইপৰো বহুত মানুহ দেখিবলৈ পোৱা যায়। কিন্তু আজি তেনেকৈ দেখিবলৈ একেবাৰে পোৱা যোৱা নাই। আন দিনৰ তুলনাত একেবাৰেই কমটিকৈ দেখিবলৈ পোৱা গৈছে আজি। ধুনীয়া ফুল ফুলি আছে আৰু গোন্ধটো সঁচাকৈ বহুত ভাল লাগিছে। আৰু ৰাস্তাৰ কাষতে ইমান ধুনীয়া ফুল ফুলিছে, ভাল লাগিছে। বহুত ধুনীয়া ৱাল পেইণ্টিং কৰিছে, আৰু সঁচাকৈ যিখিনি ফটো মানে ড্ৰয়িং কৰিছে, ড্ৰয়িংখিনিয়ে মানুহক প্ৰতিখন ড্ৰয়িঙে এটা মেছেজ দি গৈছে, ভাল মেছেজ। খোজকাঢ়ি যোৱা ভৰি দুখনো এবাৰ তুলি দিছোঁ। এতিয়া মই আহি পাইছোঁহি যোৰহাট ITI খনৰ ওচৰত, আৰু এইখন যোৰহাট ITI মেইন গেটখন। এই যোৰহাট ITI খন অসমৰ ডাঙৰ ITIৰ ভিতৰত, অসমৰ নহয়, নৰ্থ ইষ্টৰ ভিতৰতে ডাঙৰ ITIৰ ভিতৰত এখন। আৰু অসমৰ ভিতৰতে এই যোৰহাট ITI খনতে ট্ৰেডৰ সংখ্যা বেছি আছে, চবতকৈ বেছি যোৰহাট ITI খনতে আছে। বহুত ধুনীয়াকৈ ফুলিছে, আৰু পাতবোৰ নতুন নতুন কালাৰটো কিন্তু বহুত ধুনীয়া লাগিছে, আৰু ফুলবিলাক সঁচাকৈ বহুতেই ভাল লাগিছে দেখিবলৈ। আমি এতিয়া টাউনৰ ওচৰ পাইছোঁহি, আৰু টাউন এইখিনিৰ পৰাই ষ্টাৰ্ট হৈছে। এইখিনিৰ পৰা দোকান চোকানবোৰ অলপ অলপকৈ ষ্টাৰ্ট হৈছে। আৰু এই দোকানৰ সন্মুখত এনেকৈ গোল গোলকৈ বনাই থৈছে। কোনোবা মানুহ আহিলে মানে এটা ঘৰত মানুহৰ লাইন পাতি শাৰী পাতি থাকিব লাগিব, তাৰপিছত এজন এজনকৈ বস্তু ল'ব পাৰিব। আৰু সিমানটো মানে ডিষ্টেঞ্চ মেইনটেইন কৰিবৰ কাৰণে তেনেকৈ মানে ৰাউণ্ড কৰি দিছে। আৰু এতিয়া মই আহি পাইছোঁ সেই গড়মূৰৰ এইখিনি তিনিআলিটো, আৰু এইটো JIC ৰোড বুলি কয়। এইফালে গ'লে মানে যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পাবগৈ পাৰি। আৰু এইফালে লগতে ইঞ্জিনিয়াৰিং কলেজৰ ওচৰত যোৰহাটৰ যিটো আকাশবাণী যোৰহাট কেন্দ্ৰ ৰেডিঅ' চেণ্টাৰ হয়, সেইটো আছে। সেইটো ওচৰতে আছে, যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ ওচৰতে। সেইফালে যাব পাৰি এইটো ৰাস্তাতে। এইটো এটা ডাঙৰ বিল্ডিং। এই বিল্ডিংটোতে কেইবাটাও বেংকৰ লগতে বিশাল আছে, আৰু ছেমছাঙৰ শ্ব'ৰুম আছে। এইখন হৈছে যোৰহাটৰ পলিটেকনিক। প্ৰিন্স অফ ৱেলছ বুলি ক'লে চিনি পায় আৰু যোৰহাটত চবেই। যোৰহাটত যিহেতু বহুতখিনি শিক্ষানুষ্ঠান আছে, শিক্ষানুষ্ঠানৰ ভিতৰত এইখনো এখন অন্যতম। প্ৰিন্স অফ ৱেলছৰ একেবাৰে ওচৰতে এখন KFC। এইখন খোলা বেছি দিন হোৱা নাই, 4-5 মাহমান হৈছে আৰু, কিন্তু এতিয়াতো বন্ধ হৈ আছে লকডাউনৰ কাৰণে। আৰু ইয়াৰ ওচৰতে চিনেমা হল আৰু আইনক্স চিনেমা হল আৰু পেণ্টালুন্স একেলগে লাগি আছে এই বিল্ডিংটোতে। এতিয়া মই আহি এটা ট্ৰেফিক পইণ্ট পাইছোঁহি। মই ট্ৰেফিক পইণ্টটোৰ চিধি গৈ থাকিম। এইটোৱে চিধিকৈ গ'লে এইটো গড়আলি হয়, আৰু গড়আলি একেবাৰে মূৰলৈ যামগৈ। মই গড়আলিটো যোৰহাটৰ যিখিনি ঠেক হৈছে সেইখিনিলৈকে যাম আজি, আৰু বাকী বেলেগ এদিন দেখুৱাম। আৰু এইটো চাইডে এই বাওঁহাতে যিটো ৰাস্তা আছে, এই ৰাস্তাটোৱে গ'লে মানে বিগ বাজাৰ, ডমিন'জ এইটো চাইডে যাব পাৰি। আৰু মেইন বৰুৱা চাৰিআলিৰ ফালেও যাব পাৰি, এইটো ৰাস্তাও হৈ যাব পাৰি। আৰু এইটো চিধি গৈও আকৌ এটি ৰ'দে হৈ বৰুৱা চাৰিআলিলৈ যাব পাৰি। আৰু এইটো এটা ডাঙৰ কমপ্লেক্স হয়, ইয়াতো বহুত বেছি আছে,
শ্বপিং মল টাইপৰে হয় আৰু এইখিনিত কিছুমান মানুহ খোজকাঢ়িবলৈ অহা মানুহ আছে, এইবিলাক দেখিছোঁ, কিন্তু আন দিনৰ তুলনাত বহুতেই কম। যোৰহাটত বৰ্তমান শ্বপিং মল কেইবাখনো হৈছেগৈ। এখন ভি মাৰ্ট, এখন খোলা বেছি দিন হোৱা নাই, এইটো ভি মাৰ্ট শ্বপিং মলৰ বিল্ডিং, আৰু ইয়াৰ ওচৰতে আৰু কেইবাখনো আছে, দেখুৱাই যাওঁ আপোনালোকক। এইখনো হৈছে এখন শ্বপিং মল, এইখন হৈছে ৰিলায়েন্স ট্ৰেণ্ডছ। এইখনো এখন ডাঙৰ, বহুতেই ডাঙৰ শ্বপিং মল। এই কিছুমান বৰ কোবাকুবিকৈ গৈছেও, সিহঁত একেবাৰে একেদিনাখনে কমাব নেকি ঠিক নাই দেই। এজনে ছাতি এটা লৈ আহিছে বৰষুণ দিব বুলি চাগে, বোলো ডাৱৰীয়া কৰি ছাতিয়ে লৈ আহিছে বৰষুণত তিতিম বুলি। কোবাকুবিকৈ গৈছে। এই লকডাউনৰ সময়ত ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ অহা বা চাইকেল চলাবলৈ অহা মানুহৰ সংখ্যা একেবাৰেই কম। আৰু মই বৰ্তমান এতিয়া তিনিআলি নিৰ্মল চাৰিআলি পাইছোঁহি, গতিকে আপোনালোক দেখুৱাই আছোঁ সকলোখিনি ৰ'ব। এতিয়া মই নিৰ্মল চাৰিআলি পাইছোঁহি, আৰু এইখিনিতে গড়ালিটো এইখিনিতে শেষ হৈছে, এইখিনিলৈকে গড়ালিটো আছিলে। আৰু এইফালে এইটো এটি ৰোড, এইফালে বৰুৱা চাৰিআলি যাব পাৰি, আৰু এইফালে শিৱসাগৰৰ ফালে যাব পাৰি। গতিকে প্ৰথমতে মই ৰাস্তাটো পাৰ হৈ যাওঁ, এইফালে যাব লাগিব। গাড়ী দুখনমান আহিছে, ইয়াৰ ৰাস্তাটো পটককৈ পাৰ হৈ লওঁ, সেইটো চাইডলৈ গৈ ল'ম, আৰু মই এইফালে আকৌ উভতি যাওঁগৈ। ইফালেদি আহিছিলোঁ সেইফালে উভতি যাওঁগৈ আকৌ। ৰাস্তাটো পাৰ হৈ ল'লোঁ। এজন মানুহ লগ পাইছোঁ, সুধোচোন শাক পাচলিবিলাকৰ দামবিলাক কেনেকুৱা যোৰহাটত। আপোনালোকে কেইটা বজাত ওলায়? মালোৱালিৰ পৰা আনিছে আপুনি? বাইপাছৰ পৰা? তাৰ পৰা খোজকাঢ়ি আহিছে নেকি এনেকৈ? মানে চলাব কেলৈ নোৱাৰে? আৰু এইবিলাক পৰৈ শাক নেকি, এইবোৰ নেকি? আৰু এইবোৰ দামো কেনেকৈ, এইবোৰ শাক পাচলিবিলাক এতিয়া? আমি আনিছোঁ কিনি 30 টকা 35 টকা কেজি বস্তু এটা কিনি আনিছোঁ, এইটোতো মই 40 টকা 40 টকা 50 টকা বিকিবই লাগিব। বেঙেনা কেজি কেইটকা? বেঙেনাৰ দাম মই কিনি আনিছোঁ 35 টকা 30 টকা 30 টকাত আপুনি কিনি আনিছে? আৰু স্কোৱাচ? স্কোৱাচ মই 15 টকা কিনি আনিছোঁ। আৰু এইবিলাক শাকবিলাক? 30 টকা। আৰু কঁঠালৰ মুচিবিলাক কেনেকৈ? সেইটো 25-30 টকা কিলো। 25-30 টকা। আৰু কি শাক পাচলি আনিছে আপুনি? আৰু কাৰণে বেঙেনা, স্কোৱাচ, ভেন্দি কেইটকা? পটল আনিছোঁ 40 টকা। পটল 40 টকা। ভেন্দি কেইটকা? ভেন্দি আনিছোঁ আপোনাৰ 16 টকা। 16 টকা। আচ্ছা, কেজি 16? কেজি। আচ্ছা, যিহেতু আপোনালোকে গম পালে এওঁ কেইবাবিধো শাক পাচলি আনিছে, আৰু শাক পাচলিৰ দামটোও গম পাইছে যথেষ্ট। কিন্তু জুৱেলাৰী তানিস্কৰ শ্ব'ৰুম আছে। এই গড়ালিটোৱে গৈ মুককচাং, মৰিয়নি আৰু তিতাবৰলৈ যাব পাৰি। তিতাবৰ আৰু মৰিয়নিলৈ বেছি দূৰ নহয়, কিন্তু মুককচাঙলৈ 136 কিলোমিটাৰ এইখিনি। এতিয়া মানুহ এটা দুটা ওলাইছে, আৰু গাড়ীবোৰ এখন দুখন ওলাইছেহি, আৰু এতিয়া এখনকৈ বাঢ়িছে। আপোনালোকে মন্তব্য কৰিবচোন, যদি ভাল লাগিলে লাইক এটা কৰিব, আৰু লগতে যদি কিয় ভাল লাগিছে তেতিয়া কমেণ্টত জনাব, যদি কিয় বেয়া লাগিছে সেইটোও কমেণ্টত জনাব। ধন্যবাদ।